আচলতে যিকোনো প্ৰকাৰে আমি অৰূপ কুমাৰ দেক মানে হৰুৱাৰ স্বাৰ্থত আচলতে আমি হৰাব লাগিব কিয়নো আমি বিচাৰিছোঁ ইয়াতে ৰাজনীতি হওক মূল্যবোধৰ ৰাজনীতি হওক ইয়াতে ৰাজনীতি হওক মানে উন্নয়নৰ ৰাজনীতি হওক শান্তি সম্প্ৰীতিৰ স্বাৰ্থত ৰাজনীতি হওক যিহেতু তেখেতে বিভিন্ন সময়ত মানে ভাতৃঘাতী সংঘাত লগোৱাৰ নিচিনা কথা বতৰা বিভিন্ন সময়ত কৈছে তেখেতে এনেকুৱা বক্তব্য দিছে যে আমরাও বাংলাদেশী তোমরাও বাংলাদেশী মানুহক আমি স্পষ্ট কথা আমি ভাৰতীয় নাগৰিক আমি বাংলাদেশী মানুহক কোনো কাৰণত ভোট নিদিওঁ এয়া কিন্তু স্পষ্ট কথা তেখেতৰ মুখেৰে এখন জনসভাত তেখেতে কৈছে আৰু তেখেতে বিভিন্ন সময়ত যিবিলাক মন্তব্য কৰে আচলতে সাম্প্ৰদায়িক মন্তব্য এই সাম্প্ৰদায়িক মন্তব্যৰ আচলতে এইবাৰ অৱসান ঘটাবলৈ আমি নেমচু কেন্দ্ৰীয় কমিটি আৰু বিটিআৰ সমিতিয়ে বন্ধ প্ৰয়োগৰ হৈ আছো আৰু কোকৰাঝাৰ জিলা সমিতি ফকিৰাগ্ৰাম আঞ্চলিকে হওক বা বিভিন্ন আঞ্চলিক কমিটিৰ লগত আমি যৌথভাৱে আলাপ আলোচনা চলি আছে আৰু ৰাইজৰ মাজত সোমাইছো ৰাইজক সজাগ সচেতন কৰিছো যিকোনো প্ৰকাৰে আচলতে এইবাৰ এজন এই ফকিৰাগ্ৰাম সমষ্টিৰ পৰা যাতে আমি এজন এনেকুৱা ব্যক্তি যিজনে আচলতে ৰাইজৰ স্বাৰ্থত কাম কৰে যিজনে আচলতে ৰাইজৰ খুব দুখৰ লগত থাকে ৰাইজৰ বিপদৰ সময়ত থাকে ভোটাৰ ৰাইজৰ জয়ী হৈ অহাৰ পিছত সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আচলতে গুৰুত্ব প্ৰদান কৰে তেনেকুৱা ব্যক্তিক আচলতে আমি এবাৰ সহায় সহযোগ কৰাৰ কাৰণে আচলতে চিন্তা চৰ্চা কৰি আছো হয়তো এনেকুৱা পৰিৱেশ আমি বিচৰা নাই যদি অৰূপ কুমাৰ দেক বাদে যদি সংখ্যালঘু কেন্দ্ৰীয়টোক আমি কাৰোবাক যদি সহায় কৰিব নোৱাৰো তথাপিও যদি এনেকুৱা পৰিৱেশ পৰিস্থিতি আহি যায় যে অৰূপ দেক হৰুৱাৰ স্বাৰ্থত অন্য কোনোবা ব্যক্তিকো যদি আমি সহায় কৰিব লাগে নিশ্চিতভাৱে আমি তেখেতকো আমি সহায় কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম আলোচনা মৰ্মে जिंदाबाद 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 नेमसु जिंदाबाद 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 नेमसु लॉन्ग लिव नेमसु लॉन्ग लिव এই সংগ্রাম চলিছে চলিব এই সংগ্রাম চলিছে চলিব আপোনালোকে জানে যে ফকিৰাগ্ৰাম 40টা সমষ্টিৰ ভিতৰত হাইষ্ট মাইনৰিটি মানে ভোটাৰ থকা সমষ্টি হৈছে ফকিৰাগ্ৰাম সন্মানীয় এই সমষ্টি এই সমষ্টিটো যিজন জনপ্ৰতিনিধিয়ে যোৱা 5টা বছৰ প্ৰতিনিধিত্ব কৰিলে যি আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া আছিলে প্ৰাক্তন ইয়াম আচলতে তেখেতৰ যিবিলাক চিন্তাধাৰা তেখেতৰ যিবিলাক মনোভাৱ এই মনোভাৱবিলাক তেখেতৰ যি সাম্প্ৰদায়িক ৰাজনীতি এই সাম্প্ৰদায়িক ৰাজনীতি কিন্তু উৎখাত কৰাৰ কাৰণে আমাৰ যি প্লেন পলিচি আমাৰ যি ৰোডমেপ আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ আৰু বিভিন্ন ঠায়ে ঠায়ে আমি ৰাইজক সজাগ কৰিছোঁ ৰাইজক সচেতন কৰিছোঁ যিবিলাক বেয়া কাম আছে এই অঞ্চলত বেয়া কাম চলি আছে যি আমাৰ বহু বিবাহ শিশু শ্ৰমদান বাল্য বিবাহ যিবিলাক সামাজিক ব্যাধি আছে এইবিলাক কেনেকৈ আমি সমাজৰ পৰা নাইকিয়া কৰিব পাৰি সমাজৰ পৰা যিবিলাক অপসংস্কৃতি আছে এই অপসংস্কৃতিসমূহ দূৰ কৰিব পাৰি এই ক্ষেত্ৰত আমি বিশদভাৱে আলাপ আলোচনা কৰিছোঁ এই ক্ষেত্ৰত তেখেতসকলক আমি নিৰ্দেশ দিছোঁ তেখেতসকলে কাম কৰিব লাগিব আৰু এই অঞ্চলত যি জনগোষ্ঠীৰে যি জাতিৰে মানুহ নাথাকক কিয় আচলতে মিলা প্ৰীতি ভাতৃত্ববোধৰে যাতে হাতে হাত ধৰি আগুৱাই যাব পাৰে এই ক্ষেত্ৰত তেখেতসকলক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ বিটিআৰ সমিতিৰ তৰফৰ পৰা তেখেতসকলক পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু নিৰ্বাচন এক গণতান্ত্ৰিক প্ৰক্ৰিয়া নিৰ্বাচন 5টা বছৰৰ মূৰে মূৰে আহে আৰু যায় আচলতে খুব সুন্দৰভাৱে নিৰ্বাচনটো হ'ব লাগে যাতে কোনো মানে হিংসাত্মূলক কাৰ্য কতো হ'ব নালাগে গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে খুব সুন্দৰভাৱে নিৰ্বাচন হওক তাত আমাৰ সহযোগিতা থাকিব নেমচুৱে সহযোগ কৰিম কিন্তু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকে জানে যে আমি নেমচু কেন্দ্ৰীয় কমিটি আৰু বিটিআৰ সমিতিয়ে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যোৱা 18 মেত যে আমি ফকিৰাগ্ৰাম থুৰিবাৰী মথনগুৰি শ্ৰীৰামপুৰ গুমা এই সমষ্টিকেইটাত আমাৰ আচলতে সংখ্যালঘু যি দলৰে নহওক আচলতে গণভিত্তি যদি আছে নিশ্চিতভাৱে তেখেতসকলক আমি জয়ী কৰাৰ কাৰণে বন্ধ পৰিকৰ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ তাৰ কাৰণে আমি যি আমাৰ সিদ্ধান্ত এই সিদ্ধান্ত লৈ পেলাই আমি আমাৰ মাজত আঞ্চলিক কমিটি শাখা কমিটিসমূহে খুব সুন্দৰভাৱে আমি ষ্ট্ৰংভাৱে আমি শক্তিশালীভাৱে কাম কৰি আছোঁ তথাপিও আমি ৰাজনীতিক দিশটো এতিয়ালৈকে হয়তো 2-3 দিনৰ ভিতৰত আমি আকৌ আলাপ আলোচনাৰ জৰিয়তে আমি কাক আচলতে জয়ী কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিম এইটো আমি 2-3 দিনৰ ভিতৰত আচলতে সকলোৱে গম পাব আৰু এটা কথা স্পষ্ট যেহেতু এই চিটলা আঞ্চলিক কমিটিটো গঠন কৰিছোঁ এই অঞ্চলটো যেহেতু ফকিৰাগ্ৰাম মানে অঞ্চলত পৰে আপোনাৰ হয় আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত যি আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত চিটলা আঞ্চলিক কমিটি গঠনাৰ্থে এখন সাধাৰণ সভাৰ লগতে সজাগতা সভা আমি অনুষ্ঠিত কৰিছিলোঁ কিয়নো আপোনালোকে জানে যে আমি নেমচু কেন্দ্ৰীয় কমিটি আৰু বিটিআৰ সমিতিয়ে সমগ্ৰ অসমৰ লগতে নৰ্থ ইষ্টত আৰু বিশেষভাৱে বিটিআৰত আমি আমাৰ যি সমস্যাসমূহ আমাৰ যি অধিকাৰসমূহ আমাৰ যি
ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত এই যি সংগ্ৰাম, এই সংগ্ৰাম আমাৰ ধাৰাবাহিকভাৱে চলি আছে, ধাৰাবাহিকভাৱে চলি থাকিব। ইয়াতে আজি যি আমাৰ নতুনকৈ এটা চিঠলা আঞ্চলিক কমিটি গঠন হৈছে, চিঠলা আঞ্চলিক কমিটিৰ সভাপতি হিচাপে চাহাদুৰ ইছলাম ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে আৰু সাধাৰণ সম্পাদক হিচাপে শ্বৰিফুল শ্বেখ ডাঙৰীয়াক লগত লৈ পেলাই এখন 51জনীয়া শক্তিশালী কমিটি গঠন কৰি দিছোঁ। কিয়নো এই অঞ্চলত যি সমস্যাই নহওক নিশ্চিতভাৱে তেখেতসকলে কাম কৰক, নিশ্চিতভাৱে মাত মাতিব লাগিব আৰু শিক্ষাৰ দিশত যাতে অনাগত দিনত যাতে তেখেতসকলে কাম কৰে, শিক্ষাৰ যাতে মানদণ্ডটো ইয়াতে বঢ়াব পাৰে আৰু যিবিলাক